মহাদেৱৰ পৰা এনেবোৰ শিক্ষা ল'ব পাৰি যিবোৰ শিক্ষাই এজন মানুহক লোভ মোহ কাম ক্ৰোধ আৰু অহংকাৰৰ পৰা মুক্তি দিয়ে। কাৰ্তিকে পথভ্ৰষ্ট হৈছিল। কাৰ্তিক পথভ্ৰষ্ট হোৱাৰ পাছত মহাদেৱে তেওঁক শুদ্ধ পথ দেখাবৰ কাৰণে এনে কিছুমান জ্ঞান দিছিল যিবোৰ জ্ঞানে এজন মানুহক উৎকৃষ্ট মানৱ হোৱাত সহায় কৰে। আজিৰ এই ভিডিঅ'টোত আমি ইয়াৰে কিছু জ্ঞান বুজাৰ যত্ন কৰিম। চন্দ্ৰমা সেই পানীত দেখা যায় য'ত পানীবোৰ শান্ত থাকে। চন্দ্ৰমা যিমানেই উজ্জ্বল নহওক, পানীত যদি সোঁত থাকে, পানীবোৰ যদি অশান্ত থাকে, চন্দ্ৰমা ইয়াত জিলিকি নুঠে। ঠিক তেনেকৈ সুখ সেইজন মানুহৰ মনতে থাকে যিজন মানুহৰ মন শান্ত থাকে। কিবা শুনিবলৈ আৰু বুজিবলৈ মনে শান্তিত শুনিব লাগিব, কিন্তু মনটো একে ঠাইত নাথাকে। মানুহৰ মনটো চঞ্চল হয়। সেইকাৰণে যদি সুখী হ'ব বিচাৰে মন শান্ত কৰক। বাৰে বাৰে মনটোক উচ্চাকাংক্ষাই আক্ৰমণ কৰিব। বাৰে বাৰে মনটোক লোভ মোহ কাম ক্ৰোধে আক্ৰমণ কৰিব। মনটোক শান্ত কৰি লোভ মোহ কাম ক্ৰোধ আৰু উচ্চাকাংক্ষাৰ পৰা পৰিত্ৰাণ পাব পাৰি। জীৱনৰ উদ্দেশ্য ইন্দ্ৰিয় সুখ বিচৰা নহয়। জীৱনৰ উদ্দেশ্য হ'ব লাগে পৰম আনন্দ লাভ কৰা। আৰু এই আনন্দ মানুহৰ ভিতৰত থাকে, বাহিৰৰ দামী দামী বস্তুত নহয়, দামী গাড়ী ঘৰ ইয়াৰ মাজত নহয়। এইবোৰ বস্তু খন্তেকীয়া। পৰম আনন্দ সদায় অন্তৰত থাকে, আত্মাত থাকে। মহাদেৱে কৈছিল, সদায় মনত ৰাখিবা, যেতিয়ালৈকে এটা জীৱই উশাহ লৈ থাকে তেতিয়ালৈকে মই সদায় জীৱৰ অন্তৰত বাস কৰোঁ। আৰু যেতিয়াই জীৱটোৰ উশাহ নাইকিয়া হয়, সেই আত্মাটো মোৰ লগত বাস কৰে। সত্য বুজিবলৈ বনলৈ যোৱা প্ৰয়োজন নাই। সংসাৰ আৰু সামাজিক দায়িত্ব এৰাৰ কোনো প্ৰয়োজন নাই। সত্য সদায় লগত থাকে, কিন্তু আমিহে সত্যৰ পৰা দূৰত গুচি যাওঁ। চিৰ সত্য কথাটো হৈছে এইখন পৃথিৱীৰ ভোগ বিলাস সুখ সকলো খন্তেকীয়া। চিৰ সত্য কথাটোৱে হৈছে পৰমাত্মা, আৰু প্ৰত্যেকটো জীৱৰ উদ্দেশ্যই হৈছে পৰমাত্মাৰ লগত বিলীন হোৱা। আৰু ইয়াক বুজিবলৈ বনত যোৱা, সাগৰৰ পাৰত বহি থকা, সংসাৰ ত্যাগ কৰা, সামাজিক দায়িত্ব ত্যাগ কৰা, বৈৰাগ্য লোৱা নহয়। সংসাৰিক সুখ সামাজিক দায়িত্ব সকলো পালন কৰাৰ পাছতো মনটো বৈৰাগ্যৰ প্ৰতি আসক্ত কৰিব পাৰি। য'ত না অমৃত আছে না বিষ, না সুখ আছে না দুখ, না স্বৰ্গ আছে না নৰক, না লোভ আছে না অহংকাৰ, তাতে পৰম আনন্দ আছে। এই যাত্ৰাই হৈছে পুৰুষাৰ্থৰ যাত্ৰা। যিজন ভক্তই এই পথেৰে যায় সদায় মহাদেৱৰ কৃপা লাভ কৰে। সেইজন মানুহক পৃথিৱীৰ কোনো দুখ অশান্তি আৰু সমস্যাই হতাশাগ্ৰস্ত কৰাব নোৱাৰে। সকলো পোৱাৰ পাছতো যিজন মানুহ অহংকাৰত আত্মহাৰা নহয়, একো নোপোৱাৰ পাছতো যিজন মানুহ দুখত ভাগি নপৰে, সেইজন মানুহে এইখন পৃথিৱীত পুৰুষাৰ্থ লাভ কৰে। যাৰ মৃত্যু হয় তেওঁ হৈছে শৰীৰ। ই খন্তেকীয়া, কিন্তু আত্মা হৈছে অজৰ অমৰ। আত্মাক বুজিবলৈ অহংকাৰ লোভ মোহ আশা ত্যাগ কৰিব লাগিব। আত্মা আছিল, আছে আৰু সদায় থাকিব, কিন্তু শৰীৰ হৈছে খন্তেকীয়া, ই চিৰস্থায়ী নহয়। সেইকাৰণে দুদিনীয়া সুখ আৰু এই শৰীৰটোক লৈ অহংকাৰ নকৰিব। এই শৰীৰ খন্তেকীয়া। যদি অহংকাৰ কৰিব লগা আছে আত্মাক লৈ কৰক, আৰু এই আত্মাটোক পুৰুষাৰ্থৰ ফালে আগবঢ়াবৰ কাৰণে ভাল ভাল কাম কৰক। মহাদেৱে নিজেই কৈছে, তেওঁৰ সকলোতকৈ প্ৰিয় পুষ্প হৈছে অহংকাৰ নোহোৱা মন, ভ্ৰম নথকা ভক্তি, কপট আৰু অন্যায় নোহোৱা মন। যি মানুহে এই সকলোবোৰ ত্যাগ কৰি মহাদেৱৰ চৰণত ভক্তি কৰে তেওঁ সদায় মহাদেৱৰ কৃপা লাভ কৰে। মহাদেৱৰ কৃপা পাবলৈ দামী ধূপ দামী মন্দিৰত যোৱা প্ৰয়োজন নাই। নতুন জ্ঞান ল'বলৈ মন শূন্য হ'ব লাগিব। মন শূন্য নহ'লে জ্ঞান কেনেকৈ সোমাব? অকল শুনিলে নহ'ব, একাগ্ৰতা আৰু অনুভূতি লাগিব। সেইকাৰণে অনুভৱী হওক আৰু মন শান্ত ৰাখক। জীৱনটো সঠিক দিশত আগবঢ়াবৰ কাৰণে জ্ঞান আৰু অজ্ঞানৰ বিষয়ে জনাটো প্ৰয়োজন।
যাৰ কাৰণে দুখ, অশান্তি, হিংসা, স্বাৰ্থপৰতা, ধ্বংস, বিনাশ এইবোৰৰ জন্ম হয়। এইবোৰেই হৈছে অজ্ঞান। আৰু য'ত সহনশীলতা, উদাৰতা, পৰোপকাৰ, ক্ষমা, দয়া, কৃপা থাকে, এইবোৰেই হৈছে জ্ঞান। জ্ঞানৰ উদ্দেশ্য হৈছে পৰোপকাৰ, সমাজ কল্যাণ। কিন্তু অজ্ঞানৰ উদ্দেশ্য হৈছে ধ্বংস আৰু নিজৰ স্বাৰ্থ পূৰণ। সেইকাৰণে জ্ঞানী মানুহৰ নিচিনাকৈ এনে কাম কৰক যাতে আপোনাৰ দ্বাৰা সমাজখনৰ কল্যাণ হয়, 10জনৰ ভাল হয়। 10জনৰ ভালৰ লগতে নিজৰ ভাল কৰাজনক মহাদেৱে সদায় কৃপা কৰে। ওম নমঃ শিৱায়।